হেল্ল' এভৰিৱান, মোৰ অন্যতম মিনি ব্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। আজি এটা পাৰ্চেল আনবক্সিং কৰোঁ আহক। এয়া যে দেখাইছোঁ মই চেল্ফি ষ্টিকডাল, মই মাজে মাজে মিনি ব্লগবোৰ যে দিওঁ এইডালতে আচলতে শ্বুট কৰি দিওঁ। এয়া আজি আহিল এটা পাৰ্চেলটোত আছিল এটা ৰিং লাইট। মোক বহুত দিনৰ পৰা এটা ৰিং লাইটৰ দৰকাৰ হৈ আছিল। মানুহজনক কৈছিলোঁ প্ৰায় মোক এটা ৰিং লাইট লৈ দিবা, যিহেতু মাজে মাজে মই মিনি ব্লগবোৰ বনাওঁ আৰু য'ত ত'ত থৈ পেলাই এনেকৈ অসুবিধাও হয়। চেল্ফি ষ্টিকডালত চব সময়তে চব ভিডিঅ' কৰিবলৈ আচলতে সুবিধা নহয়। সেইকাৰণে মানুহজনক কোৱাত মানুহজনে এয়া ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি ৰাখিছিলে। আজি ফাইনেলি অৰ্ডাৰটো আহিলে আৰু মোৰ এক্সাইটমেণ্টটো দেখি মোকে আনবক্সিং কৰিবলৈ দিলে। মই যিহেতু সকলোখিনি ছেট আপ কৰিব ভালদৰে নাজানো, সেইকাৰণে মানুহজনে এফালে চব ছেট আপ কৰি পেলাই কেনেকৈ কি কৰিব লাগে মোক শিকাই দি আছে। মানুহজনে আচলতে যথেষ্ট ছাপোৰ্ট কৰে মোক আৰু আজিৰ পৰা এইটোতে ভিডিঅ' বনাবা বুলি চব ঠিক কৰি দিছে। আজি মিনি ব্লগটো মানে